আমাৰ ভিতৰত থকা যোনটো চিন্তা শক্তি, সেই পাৱাৰটো আমি জানিবৰ কাৰণে কোনোদিন চিন্তা কৰা নাই। সেই কথা হ'ল, আমি যে যোনটো বস্তু চিন্তা কৰিলে আমাৰ জীৱনত হৈ যায়, কেনেকৈ হৈ যায়। তো আমি যোনটো বস্তু গভীৰভাৱে চিন্তা কৰিম, গভীৰভাৱে ভাবিম, সেই বস্তুটোৰ ভিতৰত আমি সোমাই পৰিম, আমি সেই বস্তুটোক বেছিকৈ গুৰুত্ব দিম। আৰু সেই বস্তুটোক যেতিয়ালৈকে আমাৰ জীৱনলৈ নাহে, সেই বস্তুটোৰ কথা ভাবিয়ে থাকিম আৰু তাক পাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম, আমাৰ প্ৰচেষ্টা কৰিম, বিভিন্ন আইডিয়া কৰিম, হয়নে? আমাৰ মগজুক জোৰ দিম যে এই বস্তুটোক আমি কেনেকৈ পাব লাগে। আমি যেতিয়াই চিন্তা কৰিম সেই বস্তুটো বিষয়ে, সেই বস্তুটোক পাবৰ কাৰণে আমি মগজুক জোৰ দিম যে কেনেকৈ পাব লাগে, কেনেকৈ কি বুদ্ধি কৰিলে, কি মানে প্ৰচেষ্টা কৰিলে সেই বস্তুটো জীৱনলৈ আহিব। আৰু সেই প্ৰচেষ্টা কৰি থাকোঁতে এদিন সফল হৈ যায় আৰু সেই বস্তুটো আমাৰ জীৱনলৈ হৈ যায়।